ভাৰতত কৰোনাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌ শিশু আৰু যুৱক-যুৱতীসকলৰ বাবে অধিক ভয়াৱহ হৈ পৰিছে। কেইবাখনো ৰাজ্যত নৱজাতকৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতীৰ দেহলৈ সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। প্ৰথমটো ঢৌত কৰোনাই বয়স্ক আৰু ৰোগীয়া লোকসকলক লক্ষ্য কৰি লৈছিল, কিন্তু এতিয়া শিশু আৰু যুৱক-যুৱতীসকলৰ দেহলৈ এই ভাইৰাছবিধৰ সংক্ৰমণ অধিক হৈছে। মহাৰাষ্ট্ৰত জন্মৰ পৰা 5 বছৰ বয়সৰ 10,000 আৰু 6 বছৰৰ পৰা 10 বছৰ বয়সৰ 15,000তকৈ অধিক শিশুৰ দেহলৈ কোভিড-19ৰ সংক্ৰমণ ঘটিছে। ছত্তীশগড়ত জন্মৰ পৰা 5 বছৰ বয়সৰ 900 আৰু 6ৰ পৰা 10 বছৰ বয়সৰ 15,000তকৈ অধিক শিশু এই ৰোগত আক্ৰান্ত হৈছে। কৰ্ণাটকত জন্মৰ পৰা 5 বছৰ বয়সৰ 900 আৰু 6ৰ পৰা 10 বছৰ বয়সৰ 1200তকৈ অধিক শিশু আৰু দিল্লীত জন্মৰ পৰা 5 বছৰ বয়সৰ 450 আৰু 6ৰ পৰা 10 বছৰ বয়সৰ 700তকৈ অধিক শিশুৰ দেহলৈ কৰোনাৰ সংক্ৰমণ ঘটিছে। ইয়াৰ লগতে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশকে ধৰি আন কেইবাখনো ৰাজ্যত শিশুৰ দেহলৈ সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। নিউজ ডেস্ক, নিউজ হেল্থ প্লাছ।